Hey guys, good morning and welcome back to my YouTube channel. So, good morning নহয় বাৰু এতিয়া 8:30 বাজি গ'ল তো উঠি চিধা মই এইফালে আহিছোঁ চাওক ৰুমৰ অৱস্থা দেখিছেনে তো এইখিনি চফা কৰি লওঁ তো লেটছ গো তো এটা ৰুম চফা কৰি আহিলোঁ এতিয়া শোৱাৰ বিচনাখন চাওক এবাৰ এইফালে অৱস্থা চব তো এইটো 1 সেকেন্ডত চফা কৰি দিওঁ নেকি कौन है ये लोग कहां से आते हैं চফা কৰি হৈ গ'ল এতিয়া আৰু কি কৰিম এতিয়ালৈকে মুখখনে ধোৱা নাই তো মুখখন ধুই লওঁগৈ তাৰপিছত আৰু কিবা এটা খাই লওঁ কালিৰ পৰা খোৱা নাই মই একো ৰাতি মানে খাবলৈ মন নগ'ল তো সেইকাৰণে ভাত নাখালোঁ তো আৰু ৰাতিপুৱা উঠিয়ে পঢ়িম বুলি ভাবিছিলোঁ পঢ়াও নহ'ল এই ডাইৰেক্ট আকৌ চফা কৰিব লগা হ'ল সদায় ভাবোঁ আৰু 5টাত উঠি পেলাই পূৰা পঢ়িম আজি পঢ়িম কাইলৈ পঢ়িমগৈ 25 তাৰিখে এইফালে মোৰ বেকৰ এক্সাম আছে তো সেইটো কাৰণে পঢ়িব লাগিব আজিৰ পৰা মানে পূৰা পঢ়িমেই আৰু পিছে এতিয়ালৈকে পঢ়া হোৱাই নাই তো এনেকৈ চলি আছে A few moments later. চফা তফা হৈ গ'ল চব ৰেডি তো তাৰপিছত আৰু কি কাম আছে আৰু পাকঘৰটো চফা কৰিবলৈ আছে তাৰপিছত ভাত বনাবলৈ আছে আৰু মই যিহেতু অচুপা কৈছোঁৱে কালি খোৱাই নাই তো ভোক লাগিলে অকণমান ব্ৰেড এটাই আৰু ডিম ভাজি লৈছোঁ তো খাই লওঁ তাৰপিছত আকৌ আছে ভাত বনাবলৈ ভাইটি কলেজ গৈছে তাৰ কলেজৰ পৰা আহি পোৱালে ভাতটো কমপ্লিট হ'ব লাগিব বনাই পেলাই নহবা চিঞৰ বাখৰ কৰিবহি আকৌ তো মোৰ এইবিলাকে কাম হৈ আছে আৰু এইকেইদিন আৰু ৰুমত বহি ব্লগ বনাই আছোঁ এতিয়া তো গাইজ এইকেইদিন ইউটিউবত কনষ্টেণ্ট থাকোঁ বুলি ভাবিছোঁ মানে তো কনষ্টেণ্ট থাকোঁ বুলি ভাবিছোঁ কিন্তু বনাবলৈ একো কণ্টেণ্টেই নাই তো সেইকাৰণে যিকোনো বনাই আছোঁ কিন্তু যিকোনো বুলিও নকওঁ আৰু একেবাৰে তো কেনেকুৱা পাইছে ক'বচোন আপোনালোকে মানে এনেকৈ ভিডিঅ' দি থাকিম নে নালাগে মানে কি বুলি ক'ম এতিয়া আৰু মানে মই বাহিৰত গৈ ভিডিঅ' বনাই থাকিবলৈ অকণমান আনকমফৰ্টেবল ফিল হয় মানে কিন্তু তেতিয়াও লগৰবিলাক থাকিলে বনাওঁ মানে অকলে গৈ মোবাইল লৈ পেলাই ব্লগ কৰি থাকিবলৈ অকণমান আনকমফৰ্টেবল লাগে তো সেইকাৰণে ৰুমত থাকিলে মানে অকণ পূৰা ফ্ৰী হৈ থাকোঁ সেইকাৰণে ব্লগ ৰুমৰ পৰাই ষ্টাৰ্ট কৰোঁ বেছিভাগ তো আৰু লাষ্ট ব্লগ এটা দিছিলোঁ জাৰ্ণি টু কাজিৰঙা অৰ্কিড পাৰ্ক বুলি সেইটো চাব সেইটো ব্লগ অকণমান ভাল হৈছে বুলি ভাবোঁ মানে মই মানে চাব পৰা মানে চবেই ভালকৈ তো সেইদিনাখন খুব ফূৰ্তি কৰিলোঁ তাত তো সেইবিলাকে মানে সেইবিলাক মুহূৰ্তবিলাক কেপচাৰ কৰি ৰাখিছোঁ যাতে পিছত আকৌ চাব পাৰোঁ কলেজৰ পৰা ওলাই যোৱাৰ পিছতো তো সেইকাৰণে ইউটিউবত দি দিছোঁ আৰু তো আৰু কি ক'ম ভাবি পোৱা নাই अबे जल्दी बोल कल सुबह पनवेल निकलना ভাল মনত পৰি গ'ল তো যোনে মোৰ ভিডিঅ' চাই আৰু বা চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে চবকে থেংক ইউ ছ' মাছ আৰু প্লিজ এনেকৈ চাই থাকিব আৰু ছাপোৰ্ট কৰি থাকিব আৰু প্লিজ 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু 500 বুলি কৈছোঁ 500K বুলি কোৱা নাই দেই 500 কৰি দিয়ক আৰু 197 মান হৈছেগৈ এতিয়া মই এইটো ভিডিঅ' বনাই থাকোঁতে বাঢ়িবও পাৰে তো প্লিজ মানে আৰু মানে যোনে চাই আৰু সদায় বা কোনোবাই হ'লেও ছাবস্ক্ৰাইব কৰা নাই চাগে চোৱা মানুহ তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবিলাকো ক'ব তাকে তো এতিয়া এইবিলাক পাকঘৰটো ঠিক ঠাক কৰি লওঁ বাচন চাচন ধুই লওঁগৈ আৰু তো তাৰপিছত ভাত চাত বনাই মেলি গা চা ধুই তাৰপিছত লগ পাই আছোঁ আকৌ চবকে গাইজ আবেলি হ'ল এতিয়া তো বাহিৰলৈ অকণ ওলাই আহিছোঁ বা লগত বাহিৰলৈ ওলাই যাওঁ মানে এতিয়া অকণ পোৱালীজনীৰ লগত বায়ে মাতিছে কলেজৰ ফালৰ পৰা অকণ আহোঁগৈ ওলাই মেলি তো আহি গ'ল
গছ হ'ব লাগছ One eternity later. তো গাইজ এতিয়া পঢ়ি মাথাটো বেয়া হৈছে ভাবিলোঁ 20 তাৰিখৰ পৰা পঢ়িম বুলি এখন তো আজি 23 হ'লে আজি দিনটোতো মোৰ কাম চাম কৰি থাকোঁতে গ'ল অকণমান চালোঁ আৰু তো এতিয়া মাথাটো একদম পঢ়ি চাওঁতে বিষ হৈ গৈছেগৈ তো ইমানেই আছিলে আজিৰ ভিডিঅ'টো আৰু এতিয়া অকণমান পঢ়ি লওঁ কেইটালৈকে পাৰোঁ আজি ভাত বনাবলৈ ভাইটিক দি দিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো তো বাই বাই